Hello everyone, welcome back to my YouTube channel. আজি মই খাগৰ চাবলৈ গৈ আছোঁ। আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাব মই বৰ্তমান ত্ৰিভুৱনম ৰেল ষ্টেচনৰ কাষত আছোঁ। বহুত মনত ভাল লাগি আছে যে বাইপাছ এই চাওক। ইফালে চাওক। আমি ফাইনেলি আহি পালোঁ। মোৰ লগৰীয়াকেইটাৰ লগতে আহিছে। আমি একেলগে এতিয়া চাবলৈ গৈ আছোঁ। বহুত মানুহ আহি আছে। এতিয়া আমিও বৰ্তমান গৈ আছোঁ। আমি 6জন আহিছোঁ। আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। চাওক মই বৰ্তমান আহি পালোঁ সাগৰটো চাওক দেখি বহুত ভাল লাগিছে। কেনেকুৱা ঢেউ বহুত আহে চাওক। ইফালে সাগৰ ইফালে চাওক। পানী কিন্তু বহুত ঢৌ আহে চাওকচোন। আপোনালোক দেখুৱাই আছোঁ ইফালে কেনেকুৱা বহুত ঢৌ আহে। চাওক বৰ্তমানটো এই ৰছী পাৰ হ'বলৈ দিয়া নাই। এইটো ৰছীৰ ইফালে যাবলৈ দিয়া নাই বৰ্তমানটো। ইফালে চাওক ঢৌ ইফালে চাওক কেনেকুৱা বহুত ঢৌ আহে পানী। তেওঁলোকে গা ধুবলৈ আহিছে। তেওঁলোকে গা ধুই আছে। আহি বৰ্তমান বহুত ভাল লাগিছে। আপোনালোককো দেখুৱাই আছোঁ। আপোনালোকৰ ঘৰত বহিয়ে চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কেৰেলাত মানে মাস্ক পিন্ধিবলৈ বহুতেই দৰকাৰ। মানে ইয়াত মাস্ক নিপিন্ধিলে মানে ইয়াত ফাইন 500 টকা ফাইন লয়। সেইকাৰণে মাস্ক পিন্ধিবই লাগে। আৰু কিবা কিবি মানে চলা ফুৰাত বহুতেই অসুবিধা হয় ইয়াত। কিবা জিলাপি আখৰ কিবা কিবি আখৰত মানে কি কয় কি নকয় বুজি নাপাওঁ মই। মানুহবোৰে এইফালে গা ধুই আছে চাওক। ইফালে গা ধুই আছে। পানী অলপ হৈ নপৰে এইফালে। কেনেকুৱা সাগৰ কিমান ইফালে চাওক সাগৰ। এটা মাজত জাহাজ আছে চাওক। বৰ্তমান যিটো সাগৰ নাম যিহেতু আগফালে যাম। আমি আগত অলপ যাম ঘূৰিবলৈ। আমি আপোনালোকক দেখুৱাই গৈ আছোঁ অলপ যিখিনি ইয়াৰ লোকেশ্যনসমূহ আৰু ইয়াৰ জেগাসমূহ দেখুৱাই আছোঁ। ইয়াত বহুত ভাল লাগিছে আহি। কাৰণ বালি মাটি আৰু ইফালে সাগৰৰ লগত পানীখিনি কেনেকুৱা ঢৌত আহে বহুত ভাল লাগিছে। ইফালে আপোনালোকক দেখুৱাই গৈ আছোঁ। আপোনালোকে চাই থাকিব। এইফালে চাওক পানীৰ ঢৌ কেনেকুৱা আহে। এইফালে চাওক কেনেকুৱা ঢৌ। যাবলৈ দিয়া নাই। পানীৰ মাজত যাবলৈ দিয়া নাই। তেওঁলোকে ল'ৰাবিলাকে গা ধুই আছে পানীৰ মাজত। সেইকাৰণে ইফালে লেফাৰী বজাই আছে। চাওক ইফালে কি ধুনীয়া বালি গোটেইখিনি চাওক ইফালে দেখুৱাই চাওক কি ধুনীয়া কেনেকুৱা পানী চাওক কেনেকুৱা ঢৌ আহে কেনেকুৱা। 6জন আহিছোঁ। 6জনে আমি এতিয়া আকৌ ঘৰত যামগৈ। আমি বৰ্তমানটো সাগৰটো আপোনালোকক অলপ দেখুৱালোঁ। চাওক ইমান ধুনীয়া জেগা। আপোনালোকে যদি অহা নাই তেন্তে আপোনালোকে ইয়াত আহিব আৰু ভিডিঅ' বনাব। যদি কোনোবাই যদি ভিডিঅ' এনেকুৱা ব্লগ চলগ ফুৰিবলৈ আহে তেতিয়াহ'লে ইয়াত ধুনীয়া প্লেচ এটা বহুত ধুনীয়া জেগা। ই পাৰৰ পৰা সেইটো পাৰৰ মানে পাৰ দেখা নাপায়। এতিয়া ইয়াত আমি বৰ্তমানটো যিটোত আছোঁ সেইটো পাৰৰ পৰা সেই পাৰত দেখা নাপায় মানে এনেকুৱা মানে চাওক বহুত ধুনীয়া জায়গাটো। বহুত আহি কিনে বহুত ভাল লাগিছে। আৰু ইয়াত যদি আপোনালোকে যদি ব্লগ চলগ কৰি বা কিবা ভিডিঅ' কৰি গা ধুই আপোনালোকে ইয়াত তেতিয়াহ'লে ইয়াতে খোৱা বোৱা চব গোটেইখিনি কৰিব। ইয়াত ডাঙৰ হোটেলবোৰ আছে। আপোনালোকে খাই বৈ ঘৰ যাব পাৰিব।